फुलगुरि बिसिरिसिनि मासिगिरिनि सायाव रां दाबिनायनि गोख्रों अजद मासिनिफ्राय बोख्लायनायनि दाबि बिसिरिसिनि सोद्रोमाफोरा परिबर्तन सरकारनि जाख्ल'नाय गैयै सरकाराव जाख्ल'नायनि अजद 13 नं चिरां बियाबनि सिङाव गोग्लैनाय बीजेपी यूपीपीएल आरो जीएसपी लोगो नांना दाफुंनाय फुलगुरि बिसिरिसिनि मासिगिरि दीपांकर दासनि सायाव गुबुन गुबुन आसनि जेरै एनरेगा आईबीएसनि मुङाव 5,000 रांनिफ्राय 50,000 रांसिम बिसिरिसिनि सोद्रोमाफोरनिफ्राय दाबिनायनि गोख्रोङै अजद दिखांनानै दिनै बिसिरिसिनि लांगोनायाव फुंनि 10 रिंगानिफ्राय 1 रिंगासिम धरना हाबाफारि लाना मासिगिरि दीपांकर दासखौ बोख्लायनो दाबि दैखांदों। बेबादि गोबां रां दाबिनायनि जाहोनाव बिसिडिसिनि सोद्रोमाफोरा खामानि मावनायाव गोबां हेंथा सोमजिदों। बेनिखायनो दीपांकर दास मासिगिरिखौ नाङा होना दाबि खालामदों। बिसिडिसिनि मासिगिरिफोरनि बादिब्ला दोलोनि जिल्ला थाखोसिम जिल्ला बेंगिरि आरो बिटिसिनि मावफुं सोद्रोमानोबो फोरमायहरसेयाव जेबो राहा लामा लायाखै होनना फोरमायदों। আমি চেয়ারম্যানৰ কাম কাজবিলাকক লৈ অসুবিধা পাইছোঁ কাম কৰাৰ কাৰণে আমি মেম্বাৰসকলে আজি আমাৰ ইয়াতে গোটেই ফুলগুৰি ভিচিডিচিখনৰ আমি 23জন মেম্বাৰ আছোঁ, এজন ভাইচ চেয়াৰমেন আছে হা। এইখিনিৰ ভিতৰত এজন মেম্বাৰক বাদ দি বাকী গোটেইকেইজন মেম্বাৰে এই চেয়াৰমেনৰ কাম কাজত অসন্তুষ্ট হৈ আজি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে। কিন্তু এই অনুষ্ঠানত ভাগ লোৱাৰ আগতে আমি মানে খুব এটা দুখ পাইছোঁ যে আমাৰ ভিচিডিচিত কিবা এটা অসুবিধা হৈছে। এটা কোনো দলীয় কোনো ব্যক্তিগত শত্ৰুৰ কাৰণে নহয়, আমি চেয়াৰমেনৰ কোনো কাম কাজত অসুবিধা পাইছোঁ। তেওঁ এই যে ভালেকেইটা কামৰ এগেইনষ্টত পইচা খুজিছিল অমুক তমুক এইবিলাক কামত আমি কাম কৰাতে অসুবিধা পাইছোঁ। এই অভিযোগটা আমি ক্ৰমান্বয়ে চাওক यूपीपीएल জিলা সমিতিক জনাইছোঁ, বিজেপিৰ জিলা সমিতিক জনাইছোঁ, জিএছপিৰ জিলা সমিতিক জনাইছোঁ, উন্নয়ন খণ্ড বিষয়াক জনাইছোঁ, জিলা উপায়ুক্তক জনাইছোঁ, MLA ছাৰক জনাইছোঁ, আনকি BTR চৰকাৰৰ চিফ প্ৰমোদ বড়ো ছাৰকো আমি জনাইছোঁ। আচ্ছা, জনোৱাৰ পাছত আজি এমাহ সময় পাৰ হৈ গ'ল। আমি বাৰে বাৰে মানে খবৰ কৰি আছোঁ যে আমি চেয়াৰমেনৰ লগত অভিযোগ আনাৰ পাছৰ পৰা আৰু বিশেষ একটা মানে ফাট মিলিছে, আমি কাম কৰাৰ কাৰণে একদম অসুবিধা পাই আছোঁ। কিন্তু এক মাহ পাৰ হৈ গ'ল, আজি পৰ্যন্ত চৰকাৰীভাৱে বা দলীয়ভাৱে কোনো ধৰণৰ একটা আমাৰ লগত ভাল সিদ্ধান্ত আজি মানে স্থাপন কৰাৰ কাৰণে মানে আমাক সুবিধা নিদিল। দুৰ্নীতিৰ কথা ক'ব গ'লে আমাৰ এই যে IBS যিটো আঁচনি, এই IBS আঁচনি যোৱা জুন মাহতে আৰম্ভ হৈছিল। তাতে আমাৰ ভিচিডিচিত 40জন মানুহক আমি চিলেক্ট কৰি দিছিলোঁ মেম্বাৰবিলাকে, দুখীয়া মানুহ। তাৰে পৰা প্ৰথম যেতিয়া জুন মাহত কিস্তি সোমাইছিল চেয়াৰমেনে জানিব পৰা মতে বহুতৰ পৰা 5,000 টকাকৈ ডিমাণ্ড কৰিছিল হা। কিন্তু আমাৰ মেম্বাৰসকলে সেইখিনি মানে তাক সমৰ্থন জনোৱা নাছিল, অৰ্থাৎ পইচাখিনি উঠাই দিয়া হোৱা নাছিল, যাৰ ফলত হা কমপ্লিট আঁচনিখনকে বন্ধ। আজি পৰ্যন্ত সেই আঁচনিৰ কোনো প্ৰথম মানে কিস্তি পোৱাৰ পাছত আজি পৰ্যন্ত কোনো তাৰ মানে নামেই নাই আৰু কি। তাৰপাছত যোৱা গাঁও সভাত আমি কথাটো মানে উল্লেখ কৰিছিলোঁ যে এনেকৈ আঁচনিটো কিয় বন্ধ হৈ গ'ল। সি মানে 7-5-12 বুজাই মিটিঙত ভাষণ ৰাখিলে, বোলে যে এইটো ইঞ্জিনিয়াৰে বন্ধ কৰি দিছে। আচ্ছা, এইটো কথা হ'ল নেকি যে চাওক এইখন ভিচিডিচিৰ মালিক চেয়াৰমেন ডাঙৰীয়া, তেওঁৰ এগেইনষ্টত গৈ ইঞ্জিনিয়াৰে কেনেকৈ কিয় বন্ধ কৰি দিব আঁচনি এখন? কি ইমান সহজতে চেয়াৰমেন থাকাতে বন্ধ কৰি দিব পাৰিব নেকি? তো এইবিলাকে আমাৰ প্ৰতিবাদ। গতিকে আমি এটা মানে অনুমান হয় যে হয়তো সি পইচা নাপাৱাৰ কাৰণে আজি এই আঁচনিখন বন্ধ কৰি দিয়াৰ এটা মানে আমাৰ ধাৰণা হয় আৰু কি। জব কাৰ্ডৰ ক্ষেত্ৰতো আমি বহুতখিনি অসুবিধা পাইছোঁ যে আমাৰ এতিয়া মেম্বাৰখিনি আচলতে প্ৰত্যেকজন মেম্বাৰে নতুন, যিহেতু নতুন চৰকাৰ আৰু মেম্বাৰবিলাকো ইয়াতে নতুন। আমি আগে পাছে সেনেকুৱা ধৰণৰ কাম কৰা আমাৰ অভিজ্ঞতা নাই। কিন্তু দেখা পালোঁ যেতিয়া প্ৰথম কাম সোমাল, এই যে আপোনাৰ এই যে হেকৈপাৰাত 3 লাখ টকাৰ এটা কাম সোমাইছিল, MG এনৰেগাৰ কাম। সেই কামৰ পৰা তেওঁ 50,000 টকা ডিমাণ্ড কৰি আছে। তো মেম্বাৰজনে কি কৰিব এতিয়া? তো কেনেকৈ কাম চলাব? তো আমি এইবিলাক অসুবিধা পাই আছিলোঁ। তাৰপাছত আপোনাৰ যিকোনো গাঁৱত এই আপুনি লিষ্টখন মই গাই দিব পাৰোঁ একফালৰ পৰা, যে আপোনাৰ এই যে হেকৈপাৰা গাঁৱত হেমন্ত বৰ্মন আমাৰ মেম্বাৰ হয়, 3 লাখ টকা তেওঁৰ উন্নয়নৰ কাম সোমাইছে, 50,000 টকা তেওঁ ডিমাণ্ড কৰিছে। তাৰ ফুটকুৰা গাঁৱত পূৰ্ণিমা বৰ্মন আছে, তেওঁৰ গাঁৱত 4 লাখ টকাৰ উন্নয়নৰ কাম আহিছে, 50,000 টকা ডিমাণ্ড কৰিছিল। কিন্তু দুৰ্ভাগ্য সি বহুত কষ্ট কৰে, আপি মানুহ না, অলপ কোৱাৰ কাৰণে তেওঁ 10,000 টকা ক'ৰ পাৰে কেনেকৈ মেনেজ কৰি দিছে ভাই। খুব একটা মানে ডিমাণ্ড কৰিছে যদি দিব লাগিব, আৰু হ'ল নতুন মেম্বাৰ। তাৰপাছত এই যে থুৰিবাৰী গাঁৱত ফাৰুক আছে, ফাৰুকৰ 4 লাখ টকাৰ কাম সোমাইছে, তেওঁ 25,000 টকা দিব লগা হৈছে
হ্যাঁ 25,000 টাকার ভিতৰত 10,000 টাকা খুব কষ্ট কৰি দিছে নলবাৰী গাঁৱত আফছাৰ আলী আমাৰ মেম্বাৰ আছে আফছাৰ আলীৰ ভিতৰত 5 লাখ টাকা তেওঁৰ কাম সোমাইছে উন্নয়নমূলক কাম তাৰে 50,000 টাকা নিদিয়াত তাৰ যিটো ৰিলেশ্যন আমাৰ আজিকালি গ্ৰুপত মোবাইল গ্ৰুপ এটা থাকে গ্ৰুপৰ পৰা তাক ওলাই দিছিল এনেকুৱা ধৰণৰ এটা বেয়া ব্যৱহাৰ কৰিছে আপুনি চাওক এতিয়া দাবী হ'ল আমি এইজন চেয়াৰমেনৰ লগত আমি কাম কৰিব নোৱাৰিম আমি এই বিষয়লৈ মানে আমি এই যে ওপৰ মহলত ইমান দিনে 1 মাহ আগতে জনাইছোঁ তেওঁলোকে আমাক কোনো সদ উত্তৰ নিদিলে কোনো ধৰণৰ যোগাযোগ নকৰিলে যাৰ ফলত আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰে আমি ক'ব খুজিছোঁ যে এইজন চেয়াৰমেনক অতি সোনকালে কাম তেওঁৰ নামটো অপসাৰণ কৰি নতুন এজন চেয়াৰমেন দিয়ক যাতে আমি ফুলগুৰি ভিচিডিচিয়ে উন্নয়নৰ কামবিলাকত মেম্বাৰসকলে পূৰ্ণ সহযোগিতাৰে আমি কামবিলাক আগুৱাই নিব পাৰিম আৰু কি মুখ্যমন্ত্ৰী ডাঙৰীয়াকতো বাৰে বাৰে এটা কথা কম বোলে যে তেওঁতো এখন নিশা চৰকাৰ গঠন কৰাৰ কাৰণে পক্ষপাতি আছিল কিন্তু এলা দুৰ্ভাগ্য কথা এতিয়া আমাৰ দলীয় কোনো মানে ক্লেছ অহা নাই এতিয়া যে বিজেপি এজিপিৰ কিবা কথা আহিছে আমি সেইবিলাকত নাই বা দীপেংকৰ দাসৰ লগতো আমাৰ কোনো শত্ৰুতা নাই ব্যক্তিগতভাৱে আমি কোনো শত্ৰুতা আমি কৰা নাই কিন্তু চৰকাৰে এইখিনি অল্প লক্ষ্য কৰিব লাগিছিল যে এটা একটা দুৰ্নীতি হৈছে ভুলক্ৰমে হওক কিবা কাৰণবশতঃ হওক গতিকে ইয়াত তত্ত্বাৱধান লোৱাটো বিজেপি দলৰ আগত যদি তেওঁলোকে ষ্টেপ ল'ল হয় খুব আমি ভাল পালোঁ হয় আৰু কি जेनाखि फुलगुरि पिसिडिसि जोंनि फुलगुरि पिसिडिसि बाहाय जोङो गासैहाय 25 जन मेम्बार दङ चेयारमेन भाइस चेयारमेनखौ लानानै गासैहाय 25 जन दङ बिनि गेजेरावनो जोंनाव दिनैहाय 23 जना नुजाफैदों 23 जना दा बाहाय बे मेम्बारफोरनि गेजेराव जोङो जिहेतु दानि जेनाखि बिटिआर सरकार बेखौ बिजेपि एजिपि इउपिपिएल आरो जिएसपि जथायै जिहेतु सलायदों हिसाबै दा जोंनि पिसिडिसियावबो जोङो गासै मेम्बारफोरखौ लानानै एजिपिनि बिजेपिनि जिएसपिनि आरो इउपिपिएलनि गासैखौबो लानानै जोङो गासै 25 जन मेम्बारा बाहाय नुजाथिफैदों दा बिनि खारना बेनो जे बिथां जोंनि फुलगुरि पिसिडिसिनि चेयारमेन दीपांकर दास बिथाङा जोंनि फुलगुरिनि आन्दाराव जेसेबांनाखि नेग्रानिफ्राय स्किम जानाय सेंसन जानाय जेनाखि खामानि बे खामानियाव बिथाङा एडभान्स हिसाबै रां बिदों एडभान्स हिसाबै रां बिदों माने जेराव माने 3 लाखनि खामानि जादों बाहाय बिथाङा 5,000 करि बिदों सरि 5,000 नङा 50,000 करि बिदों जेरावहाय 40 लाखनि 4 लाखनि खामानि जादों बाहाय 40-50,000 बेबायदि बिदों डिमान्ड खालामदों दा साफ्रोमबो मेम्बारफ्रा बिनि थाखायनो मोनसे गिखांनाय फैदों जे जोङो 4 लाखनि खामानियाव बिथांनोनो जुदि 50,000 होनांगौ जायोबा 60,000 होनांगौ जायोबा जोङो बाखि खामानिखौ मारै मावनो माजों दिखोनो गामिनिफ्राय मेम्बारफोरनिफ्राय बिदों नोंथांमोना लानो हागोन बाइट लानो हागोन साफ्रोमबो मेम्बारफोरनिफ्राय आइबिएसनि खेथ्रआवबो बेनो जेराव नोङो दुखिया मानसिनि नामाव सेंसन जानाय आइबिएस जोङो सरकारनि मोनसे आसनि बेखौ बयबो मोननांगौ दुखि गरिब दा बे 25,000ल' 22,000ल' फैसानिफ्राय बिथांनोनो जुदि 5,000 करि हरनांगौ जायोबा बै दुखिया मानसिया बे आइबिएस 20,000खौ लानानै मा खामानि मावगोन बे 20,000 जोंथ' बे बिथाङा जेबो मावनो हानाय नङा आरो अफिसियेलि माखासे दानला दानलि जाबावो बिनि सायाव दा नोंथांमोना मा फैनाय समायानो बावाखै ओमफ्राय दानो बिदि जाबाय दा नोंसिनिनो सरकार बियो गावनि गेजेरावनो जानाय दा नोंथांमोना मा नांगौ ना मा जोङो बुंनो लुबैदों खावलायनो लुबैदों सरकारनिसिम गोजौआव जेरैहाय मित्र जर्ज सरकार दा जोंबो पिसिडिसि लेभेलावबो जोङो बिदिनो गोरोबनानै खामानि मावनो लुबैयो बाहाय जोङो बिजेपिखौ लानानै सोरबा जिएसपिखौ लानानै सोरबा एजिपिखौ लानानै हेंथा खालामदों बेबायदि नङा जोङो जेरै गोजौआव मिलायनानै सरकारखौ सालायदों जोंनि पिसिडिसि लेभेलावबो जोङो गासिबो दोलोनि मेम्बारफोरखौ लानानै जोङो जयै दैदेनलांनो लुबैयो जाहाथे जोंनि पिसिडिसि ओनसोलनि गरिब गुन्द्रा गासिबो डेभेलप जायो जोंनि ओनसोला जाहाथे डेभेलप जायो बिनिखायनो जोङो खावलायनो लुबैदों सरकारनिसिम जेनाखि स्किमनिफ्राय रां जाग्रा बिथां जेनाखि दीपांकर दास चेयारमेन बिथांखौ
चेयारमेन बिबाननिफ्राय बोख्लायनानै जोंनो गोदान चेयारमेन नांगौ जों बुङाखै जोङो बिजेपिनिफ्राय केलेंकारि खालामग्रा चेयारमेनखौ जोंनो नाङा जे जों बुङाखै जोंनो बिजेपिनिफ्राय चेयारमेन नाङा जों बुङाखै अबेबा पार्टिनिफ्राय होनो नाङा खिन्थु जोंहा बेजों मतलब गैया बेजों खोथा गैया मटरफोर जोंनो ओनसोलनि जौगानाय नांगौ आरो जोंनो रायजोनि सानग्रा रायजोनि मोजां सिन्था खालामग्रा बयजोंबो गोरोबनानै खामानि मावग्रा रायजोनि डेभेलपमेन्टखौ साननो हाग्रा बेबायदि सासे मोजां चेयारमेनखौ जोंनो नांगौ बेखिनिखौनो आङो सरकारनिसिम खावलायनो लुबैयो गोजोन्थों।